নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞ অসমলৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা আনবক্সিং ভিডিও। আশা কৰো ভিডিওটো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। আজি আপোনালোকক জনাম Realme 2 Pro এই স্মাৰ্টফোনটোৰ বিষয়ে কিছু কথা। আশা কৰো এই স্মাৰ্টফোনটোৰ বিষয়ে আপুনি বহু কথাই এই ভিডিওটোৰ জৰিয়তে গম পাব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে এতিয়াও আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিও প্ৰথমেই চাবলৈ পায়। তেতিয়াহ'লে বলক নকৰি দেৰি আৰম্ভ কৰোঁ লৰালৰি। প্ৰিয় দৰ্শকসকল, এইটোৱে হৈছে Realme 2 Pro স্মাৰ্টফোন। অতিকৈ জনপ্ৰিয় এই স্মাৰ্টফোনটো মই Amazonৰ পৰা অনলাইন যোগে ক্ৰয় কৰিছিলোঁ। এয়া এই স্মাৰ্টফোনটো পিছফালে এই ধৰণৰে লিখা আছে, আপোনালোকে দেখা পাব। মই পোনে স্মাৰ্টফোনটো ওপেন কৰিছোঁ। বক্সটো ওপেন কৰাৰ লগে লগে সন্মুখত এই ধৰণৰে প্লাষ্টিক বেক কভাৰখন দেখা পাব আপোনালোকে। প্লাষ্টিক বেক কভাৰখন ইয়াত দিয়া হৈছে। সুন্দৰ প্লাষ্টিক কটেড বেক কভাৰ দিছে প্ৰটেকশ্যনৰ কাৰণে। স্মাৰ্টফোনটো প্ৰটেকশ্যনৰ কাৰণে খুবেই সুন্দৰ। এই ধৰণৰ বেক কভাৰ আজিকালি প্ৰায়বোৰ স্মাৰ্টফোনতে দিয়ে। Realme 2 Pro এই স্মাৰ্টফোনটো এয়া এই ধৰণে পেকেটৰ ভিতৰত ভৰোৱা আছে। সুন্দৰ বডি ডিজাইনিঙৰ সৈতে এইটোৱে হৈছে Realme 2 Pro হেণ্ডছেট। আৰু ইয়াৰ কি দিছে আমি দেখা পাইছোঁ। ইয়াত এডাল চাৰ্জাৰ দিছে। এইডালেই হ'ল চাৰ্জাৰ আৰু লগত দেখা পোৱা গৈছে মাইক্ৰ' USB কেবল দিয়া হৈছে সংযোগৰ বাবে। আৰু পেকেটৰ ভিতৰত অন্যান্য কোনো ধৰণৰ আৰু দিয়া নাই, হেডফোন বা অন্যান্য আদি কৰি কোনো এক্সেসৰিজ ইয়াৰ লগত আৰু দিয়া নাই। আমি পোনে স্মাৰ্টফোনটো ইয়াত দেখা পাইছোঁ। আমি প্লাষ্টিক কভাৰ ওপেন কৰিছোঁ। প্লাষ্টিক কভাৰখন এৰুৱাই এয়া সুন্দৰ কালাৰ দেখা পাইছে আপোনালোকে, স্মাৰ্টফোনটোৰ কালাৰ। আৰু অন কৰাৰ লগে লগে এই ধৰণে কালাৰ OS স্ক্ৰীন আপোনালোকে দেখা পাব। Realme 2 Pro এই স্মাৰ্টফোনটো ইয়াৰ যি CPU দিয়া হৈছে, ইয়াৰ CPUটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ যিটো প্ৰচেছৰ 2.2 GHz অক্টা-কোৰ Qualcomm Snapdragon 680 প্ৰচেছৰ দিয়া হৈছে। আৰু ইয়াৰ GPU Adreno 512 দিয়া হৈছে। মই ইয়াৰ ছেটিংছত গৈ এবাউট ফোনত চাই দেখিছোঁ। ইয়াৰ আপোনালোকে দেখা পাইছে ইয়াত সেন্সৰ খুবেই সুন্দৰ। টাচ স্ক্ৰীন অফ কৰাৰ পিছত আপুনি যদি হাতৰে অকণ জোকাৰি দিয়ে, অলপ জোকাৰি দিয়ে, তেতিয়াহ'লে নিজে এইটো ওপেন হয়। ইয়াৰ ৰেম দিয়া হৈছে 6GB, ইণ্টাৰনেল ষ্ট'ৰেজ 64GB দিছে ইণ্টাৰনেল ষ্ট'ৰেজ। ইয়াৰ 6.3 ইঞ্চি 1080x2340 পিক্সেল দিয়া হৈছে। ইয়াৰ এছপেক্ট ৰেচিঅ' হৈছে 19:9। ইয়াৰ কেমেৰা দিয়া হৈছে 16 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল ডুৱেল ৰিয়েৰ কেমেৰা দিছে উইথ অটো ফ'কাছ। আৰু 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা দিয়া হৈছে। বেটেৰী দিয়া হৈছে 3500 mAh বেটেৰী দিয়া হৈছে। আৰু মেমৰি কাৰ্ড ছাপোৰ্ট কৰিব 256GB লৈকে। ডুৱেল চিমৰ সুবিধা আছে। আৰু ইয়াৰ এণ্ড্ৰইড ভাৰ্চন দিয়া হৈছে 8.1। এটা কথা হ'ল কি, এই স্মাৰ্টফোনটোৰ যিটো কেমেৰা দিয়া হৈছে, এই কেমেৰা কোৱালিটিটো আপুনি হয়তো অইন কেমেৰাৰ তুলনামূলকভাৱে অলপ কোৱালিটিটো কম পাব। আৰু বেটেৰী বেকআপ আপোনালোকে এদিন বেটেৰী বেকআপ লাভ কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই কিছু পৰিমাণে উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।